নমস্কাৰ এলাইভ নিউজৰ ষ্টুডিঅ' মজিয়াত মই পূজা শইকীয়া এইখিনিতে আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ ঢেকিয়াজুলি যুৱ কংগ্ৰেছ কমিটি আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ঢেকিয়াজুলি যুৱ কংগ্ৰেছ কমিটি আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত যোৱাকালি ৰাতিপুৱা ভাগত ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ঠেলামৰা চাৰ্কুল অফিচৰ পৰা বিভিন্ন গাঁও পঞ্চায়তকে আদি কৰি বিভিন্ন ৰাজহুৱা অঞ্চলত চেনিটাইজ কৰা হয় উক্ত অনুষ্ঠানটোত উপস্থিত থাকে ঢেকিয়াজুলি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক লুৎফৰ ৰহমান আৰু পাৰ্থ ৰয় জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মাধুৰ্য গোস্বামীৰ লগতে ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰেণ বৈশ্যও উপস্থিত থাকে গম পাইছোঁ যে ইয়াত বেলেগে কোনো এনেকুৱা ধৰণৰ চেনিটাইজেশ্যন প্ৰগ্ৰেম কোনো উচিত লোৱা নাই আৰু সেইবাবে মই জিলা সভাপতি হিচাপে মই আমাৰ ঢেকিয়াজুলি পৌৰ ব্লক কংগ্ৰেছ কমিটি আৰু ঢেকিয়াজুলি যুৱ কংগ্ৰেছ কমিটিক মই তেওঁলোকৰ আৰু মই ভাবিছোঁ যে তেওঁলোকে এনেকুৱা ধৰণৰ উদ্যোগ আগতো হাতত ল'ব আৰু সকলো জনহিতকৰ কাম কৰি তেওঁলোকে আগবাঢ়ি যাব আমাৰ কংগ্ৰেছৰ এইটো ধৰ্মই যে আমি মানুহৰ কাৰণে কাম কৰোঁ আমি সমাজৰ কাৰণে কাম কৰোঁ আমাৰ যে 70-80 বছৰৰ যে আমাৰ আপোনালোকে দেখিছে পৰম্পৰা এই পৰম্পৰাৰ প্ৰতি আমি সকলোকে সহায় কৰিবলৈ সদায় সহায় হাত আগবঢ়াবলৈ আমি আমাৰ মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি বিপুল বৰা ডাঙৰীয়াৰ যি উদ্যোগ সদায় হাতত লৈ আছে আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানী উপসভাপতি ৰাহুল গান্ধীৰ নেতৃত্বত সুন্দৰভাৱে আমাৰ গোটেই দেশতে আজি এই যি পৰিস্থিতি উদ্ভৱ হৈছে সেই পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টক যিবোৰ ছাজেশ্যন দিছে কিন্তু সেই ছাজেশ্যনখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টে মানি লোৱা নাই তথাপিও মানি নল'লে আমি আমাৰ কংগ্ৰেছৰ উদ্যোগতে আমি আমাৰ নিজৰ কামখিনি কৰিবলৈ কৃষকসকলৰ নিজৰ